এইচ মাষ্টাৰ প্ৰডাকচনৰ ভিডিঅ'বোৰ চাইছেনে? যদি চাইছে তেনেহ'লে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক। ধন্যবাদ। নৰেন পিছে তোমাৰ কি সমস্যা আছিল তুমি কোৱাচোন এতিয়া নমস্কাৰ মহোদয় মোৰ আৰু এইখন গাঁৱত থাকিব ইচ্ছা নাই মোক ইফালে গ'লেও জকাই মানুহে ইফালে গ'লেও মানুহে জকাই মোৰ আৰু এইখন গাঁৱত থাকিব ইচ্ছা নাই আপোনালোকে বিচাৰটো কৰক কোনে জোকাইছিয়ে বাপা হাৰে এই শেৱালিয়ে জকাই থাকে তই শেৱালিয়ে তই নৈবাৰ কিয় জোকাব লাগে নহয় ডাঙৰ পিতি সেই নে কি হৈছিল আপুনি কথাটো ডাইৰেক্ট জানি লওকচোন হে কলি মলি জৰা পাত কলি নাখাই সুধা ভাত কলি গেল বিলত প্ৰব্লেম আছে গিলক পাঠে মানুহৰ গাঠে বুদ্ধি তলে তলে যায় লাম্পু দাদাই গৈ নাপাওঁতে আগে গৈ পায় মোক আগে কি জোকাৰ কাৰণেহে মই তাক জোকাইছো শুনা নৰেন তুমি ছুটি কাৰণে তোমাক পাইছে বুলি জোকাই তুমি আনক জোকাই ভাল পোৱা আৰু নিজক জোকালে বেয়া পোৱা প্ৰথমে এই স্বভাৱটো ভাল কৰি লোৱা বুজিছা আৰু আজিৰ পৰা যদি তোমাৰ মই দ্বিতীয়বাৰ কমপ্লেইন পাওঁ তোমাৰ কাৰণে যদি আমাৰ এই আদৰ্শ গাঁৱৰ পৰিকল্পনাত কিবা বিঘিনি ঘটে তোমাৰ বিহিত ব্যৱস্থা লোৱা হ'ব মনত ৰাখিবা কিন্তু আমাৰ এই সৰু সুৰা মানুহৰ বিচাৰখন বাদ দিয়ক আগতে আপোনাৰ ওচৰত সেই বহি থকা পেটলা মাষ্টৰজনৰ বিচাৰখন আগতে কৰকচোন হেৰো মাষ্টৰে আকৌ কি কৰিলে মানে কিয় আপুনি নাজানে নেকি গোটেই গাঁওখনৰ কথা ইমূৰৰ পৰা সিমূৰ পাই গৈ আপুনি এতিয়ালৈ গম পোৱা নাই হে ৰামণি কথা এটা শুনা এই ৰতনৰ সৰুটো মাইকী কি কালে বাখাৰে বাপাৰে আজি মই গেলো হাৱক খোৰকো মাৰি উলিয়াই দিছে কি কয় মাষ্টাৰ দা তে ডাংকাটি বাপ্পা কৰবা আনছি একেবাৰে ডাংকাটিয়ে নতুন খবৰ কিবা আৰু আছেনে হে মনি মৌলানাটো যি আছিল তাৰো টিভিটো বোলে পলাই গেল মিস্ত্ৰীৰ লগত এইটোৱে নতুন খবৰ যা ক'ত যাবা পিছে যা মই যাওঁ সেইটোৱেই কিন্তু শাহজাহান মণ্ডল মৰাৰ পাছত সিহঁতৰ পৰিয়ালটো কোনে চলাই আছে সেইটো গম পায় সেইটোতো নাপায় সোধকচোন বাৰু আৰু ববিতাৰ ঘৰত যে আৰু নতুনকৈ যোৱা কৰিছে তাইৰ লগত যে লিলিমাই সেইটো খবৰ ৰাখিছে ক'ত কৰিব সেইবিলাক বিচাৰ কৰিব আমি যে সৰু মানুহ সেইকাৰণে আমাৰ বিচাৰকে কৰিব নৰেন এজনী বিধৱা মহিলাৰ বিষয়ে তুমি ইমান লেতেৰা কথা ভাবিব পাৰিছা শুনা ৰাইজ এনেকুৱা মানুহৰ কাৰণে আমাৰ এই গাঁওখন সকলো ভাইৰাছ লাগি যাব যাতে আজি কথাটো ওলাল মই সকলো বিৱৰণী কওঁ আপোনালোকে ভালদৰে শুনকচোন মইতো এনাই নাযাওঁ মোক এই গাঁওবুঢ়াহে পঠাই তাৰে কাৰণেহে মই যাওঁ মানে ৰাইজ এই ৰেজিয়া হাতুন বুলি কোৱা মাইকীজনী বৰ ধৰ্মিষ্ঠ মাইকী আচলতে তাই ঘৰৰ পৰা ওলাব টান পায় সেইকাৰণে মাষ্টৰক ময়ে বোলো তাই বিপদত পৰাতকৈ খা খৰচখিনি আমিয়ে দিওঁ বুলি অকল ময়ে নহয় সভানেত্ৰী বাইদেউ পইচা সহায় কৰে গতিকে ইয়াত আমাৰ মাষ্টৰ বাবুক ভুল ধৰিব লাগে একো নাই গম পালেনে আপোনালোকে আজিৰ পৰা দ্বিতীয়বাৰ ভুল নুবুজিব আৰু লগতে মাষ্টৰে যিবোৰ কাম কৰে সকলো কথা আমি অৱগত মাষ্টৰ দাৰ জৰিয়তে আমি গাঁৱৰ গোটেই খবৰখিনি ৰাখোঁ এতিয়া ধৰিব পাৰিছে মহোদয় মোৰ বিচাৰখন যে নকৰিলে ৰাইজ তেওঁৰ মাইকীটো যিহেতু আন মিস্ত্ৰীৰ লগত পলাই গ'ল আমি তাৰ সেইজনী আনি দিব নোৱাৰোঁ কিন্তু তেওঁৰ ল'ৰা দুটাৰ ফালে মুখৰ ফালে চাই আমি যদি এই ওচৰে বছৰে ছেকেণ্ড হেণ্ড মাইকী এজনী পাওঁ তে ল'ৰা দুটাৰ মুখৰ চাই আনি দিব পাৰোঁ মাষ্টাৰ বাবু ছেকেণ্ড হেণ্ড মানে কোনো মানে নাই তিনিবাৰ বিয়া হৈ ঘৰ ভাঙি আহি ঘৰত বুঢ়ী হৈ থকা মাইকীজনীৰ নাম ছেকেণ্ড হেণ্ড সেইজনীয়ে আনি দিম তোমাৰ ল'ৰা দুজনৰ কথা ভালদৰে চাব পাৰে আচ্ছা তোমালোকে আছা ভালে হৈছে মণি তুমি উঠাছো সেইদিনৰ ঘটনা তুমি কোৱাছো মই পিহঁতৰ ঘৰৰ ফালে যাইছিলোঁ তেতিয়া ইহঁতে দুটাই মোক খেদি আহিছে পিছে তহঁত দুয়োজনে মণিক খেদি কিয় গৈছিলি মহোদয়া আমাৰ ওপৰত যে কোনোবা বিচাৰ দিছে মই আজিহে গম পালোঁ আচলতে ইয়াৰ ফোন আহিল হেল্ল' কি হৈছে এই ভাই সৰু বোলে বিছনা পৰা বসি বোলে দৌৰা হাও হোৱাতে দেখোন মোক খেদিছে মই যাওঁ সেইকাৰণে তহঁতে মণিৰ পাছে দাউলি তাই ভাবছি তহঁতে তাইকে খেদি গৈছা কথাটো তাৰমানে সেইটো
গাঁওবুঢ়া দেখছি কথা সিহঁতৰ ভুল নাই ঐ মণি তুমি সিহঁতক ক্ষমা সোধা আজিৰ পৰা দ্বিতীয়বাৰ কথাটো নাজানা নুশুনাকে আনৰ ওপৰত এনেকৈ মিছাতে বদনাম নিদিবা বুজি পাইছ নাই বোলো মেকুৰী মেৰে পেটৰ বিষত নিগনি বোলে মোকে ৰৈ আছে তেনেকুৱাই হৈছে ক্ষমা খোজা মোক ক্ষমা কৰি দিয়ক হ'ব দে হ'ব দে হ'ব দে সন্মানীয় ৰাইজ 2023 চনত যিবোৰ বিচাৰ হৈ গ'ল এই সকলোবোৰৰ পানী মাৰা ৰোৱা আজি হৈছে কালি হোৱা নাই সেইটো ডাঙৰ কথা নহয় কিন্তু আটাইতকৈ দুখৰ বিষয়টো কি জানে এই কণ ল'ৰা ছোৱালীবিলাকে খেলা খেলিব গৈ যি সাম্প্ৰদায়িক মন্তব্য কৰিলে ইয়াত পৰাৰ দুখৰ কথা একো নাই মৰিয়া মৰিয়া পিতলৰ চৰিয়া মৰিয়া মৰিয়া পিতলৰ চৰিয়া সিহঁতৰ কলি গায় হাবা নাপায় মৰি যায় এইবোৰ ক'ৰ পৰা শিকিছে নিশ্চয় আমাৰ পৰাই শিকিছে আজিৰ পৰা আমাৰ এই গাঁৱত কোনেও কাকো সন্মান নোহোৱাকৈ মাতিব নোৱাৰে সকলোৱে সকলোকে সম্বন্ধ জনাইহে মাতিব লাগিব যদি কোনোবাই মোক কমপ্লেইন দিয়ে যে অমুকে মোক বেয়া ব্যৱহাৰ কৰিছে অমুকে মোক হিন্দু বুলি কৈছে অমুকে মোক মুছলিম বুলি কৈছে তেতিয়াহ'লে তেওঁক গাঁৱৰ পৰা বহিষ্কাৰ কৰা হ'ব গাঁওবুঢ়া মহোদয় আমাৰো এখন বিচাৰ আছে আমাৰো এই সতিনীৰ লগত কাজিয়া লগা উদ্দেশ্যটো হ'লে কাষৰ মাষ্টাৰজনে তোমাক এটা কথা কওঁ মই যে ইমান দিন তোমাক লাগাল পাওঁ বুলি কৈ আছোঁ তুমি মোক লাগাল দিয়া নাই কিবা বেয়া পাইছা নেকি মোক কি বেয়া পাম বেয়া পাব লগা কিবা আছে নেকি কওকচোন মাষ্টাৰ দিয়া এটা কাম কৰোঁ দিয়া তুমিনো পত্নীৰ ভাত কিমান খাবা আমি দুজনে চেন্নাই গুচি যাওঁ পাৰি কিয় নৰি মই ভাল পাওঁ আৰু সতিনীৰ ভাত খাব নোৱাৰোঁ আৰু ইচ্ছে নহয় বেছি মোৰ আৰু সেইডালত টকা পইচা নাই এলাই আহিলোঁ মই কি কাৰণত যাৰি শুনান দেহাত দেহাটো একেবাৰে মাটি হান কৰি ফেললি মই চিন্তা কমা কৰি পৰি গৈছোঁ বিয়া হ'ল পাই তাকেইতো মই চিন্তা কৰি কৰি মাথা নষ্ট হৈছে ৰাতিলে মোৰ টোপনি নাহে কি কৰিব আৰু তোমাৰ কথা ভাবি ভাবিয়ে দিয়ক আপোনাৰ এটা কথা শুনিছোঁ ভৰি লাগে গোটাই কে নাই এতিয়া মোৰ লগত আছে লাষ্টত যায় যদি আৰু ৰেজিয়া সাতু নৃত্যত যায় শুনছোঁ আৰু আপুনি বোলে ৰেজিয়া সাতু নৃত্যতো যাই থাকে মাজে মাজে ৰেজিয়া হাতত তাক যাওঁ বুলি তোমাক কোনে ক'লা এই গম পাইছোঁ দে আকৌ সুধে কৈছি দিলে বিনিয়া দুখত বিনিয়া কথা দিয়া সন্দেহ নকৰিবি আছো সন্দেহ কৰা নাই ৰ'ব চাতিয়া কৈছি চাতিয়া আৰু মিছা ক'ব না আৰু মোৰ আকৌ তাৰমানে এইচব গামবোৰে যত্ন গৈছি গামবোৰো কওঁ বুলি মই আপোনাক কিছে ক'লো মই শুনছোঁ ৰেজিয়া সাতু আৰু আকৌ যদি নাই আপুনি কেনেকৈ জানিলে গামবোৰো কওঁ বুলি কিবা এটা আছে মোক গামবোৰো আহি বজাৰ চজাৰ দি পেলাই পঠাই দিয়ে ৰেজিয়া হাতত দুটা চিৰিয়াক আপুনি য'তোতো যায় আপুনিতো নাযাওঁ বুলিও ক'ব পাৰে মই বাতুচলিৰ মূৰা খাম চাতিয়া বুঢ়াক মই কুৱে মূৰা ভাঙিম শপাত খালো আজিৰ পৰা মই ৰেজিয়া হাতত তাক নাযাওঁ চিৰিয়াক আপুনি আৰু মিছা শপতক গিলা খাই মানুহবিলাক মাৰিব আৰু এটা কাম কৰা যাওক এই 31 ডিচেম্বৰে সেইদিনাখন মিটিং আছে মিটিংখনত আলোচনা কি হওক হোৱাৰ পিছত আমি 1 তাৰিখে চেন্নাই গুচি যাম পাৰি আপোনাৰ সেইটো আগে খেদবো আমি চেন্নাইত গ'লে সেইটো কেনেকৈ গম পাব তুমি গম নাপাবা মোৰ গম নাপাওঁ আমি তাকে কৰিম দে বেছি এইবাৰ মাষ্টাৰৰ লগত বেছি বেছি তাৰ গুণ খাই আছোঁ ৰ ফটো মাৰি লওঁ ৰ মোবাইলটো উলিয়াই পেলাই বাই নেকি দেখাই পালা যদি কৈ দিয়ে দেখিলে কি হ'ল তেওঁতো নাই না চেন্নাইত আছে সেই বুলিও দেখিলে ভাও চুপি চাইছে তুমি ঠিকে থাকা মই ঠিকে থাকিম কোনে কি কৰিব চাম নহয় যাওঁ কি কোৱা হে মাষ্টাৰ হে গামোৰা কাই সেইটোৱে যে আপুনি বিচনাত ভাবে মোক থৈ আছিল সেইখিনি ৰাইজসকল আজিৰ পৰা আমাৰ এই গাঁওখনৰ আগৰ নিয়মবোৰ বাদ দি নতুন নিয়মত ধৰা হ'ল এই নতুন নিয়মসমূহৰ বিষয়ে আমাৰ সভানেত্ৰী বাইদেৱে আপোনালোকক ক'ব আপোনালোকে ভালদৰে বুজি লওক আৰু সেই নিয়মখান্তি মানি চলক সন্মানীয় ৰাইজ এই 2024 চনৰ পৰা আমাৰ গাঁৱত কিছুমান নতুন নিয়ম প্ৰৱৰ্তন কৰা হ'ব আৰু সেই নিয়মখিনি আমি ইতিমধ্যে লিখিছোঁ আৰু এইখিনিয়ে মই এতিয়া গাই দিম আপোনালোকে মনোযোগেৰে শুনি যাব 1 নম্বৰ এক কথা মাটি কিনি ঘৰ বান্ধিলে নহ'ব তেওঁ অন্তত 5 লেচা মাটিত গছ ৰুব লাগিব 2 নম্বৰ শিখৰ মদ ভাং বন্ধ কৰা হ'ব 3 নম্বৰ প্ৰেছক্ৰিপশ্যন নোহোৱাকৈ ঔষধ খোৱা বন্ধ
4 নম্বৰ, কোনো বাহিৰা মিস্ত্ৰী আনি এই গাঁৱত কাম কৰা নহ'ব। 5 নম্বৰ, গাঁৱৰ কাৰোবাৰ বিয়া বাহু হ'লে প্ৰত্যেক পৰিয়ালে 500 টকাকৈ সহায় কৰিব লাগিব। 6 নম্বৰ, গাঁৱৰ কোনোবাই পলাই আনিলে বিয়া পতা নহ'ব। 7 নম্বৰ, 18 বছৰৰ তলৰ ল'ৰাক বাইক চলাব দিয়া নহ'ব। 8 নম্বৰ, 8 বছৰৰ তলৰ শিশুক মোবাইল দিয়া নহ'ব। 9 নম্বৰ, গাঁৱত বনৰী চৰাই আৰু কণী থকা মাছ মৰা বন্ধ। 10 নম্বৰ, গাঁৱৰ সকলোৱে পূজা বা ঈদত সহায় সহযোগিতা কৰিব লাগিব। ধন্যবাদ। সন্মানীয় ৰাইজ, যিহেতু আজি 31 ডিচেম্বৰ পুৰণা বৰ্ষটোক আমি বিদায় দিওঁ আৰু নতুন বছৰক কালিৰ পৰা আদৰিম, গতিকে আজি অলপ ফূৰ্তিও কৰিম আৰু ৰাতি খানাও আছে, আটাই উপস্থিত থাকিব নে কি কয়? হেৰ' ৰাইজসকল, মেলত বহিছেনে? তেতিয়াহ'লে সাধুকে শুনো। হ'ব দিয়ক পান্তমাল আনিব গৈছে। বোলো আমাৰ দেশৰ উল্টা কথা, বেঙে জলপান খাই এচৰে চানা ঘাও মাৰোতে কুঠৰ ভাঙি যায়। এচৰে চানা ঘাও মাৰোতে কুঠৰ ভাঙি যায়। আমাৰ ৰজাৰ ডাঙৰ কথা, হাতী কণী পাৰে, তাকে শুনি বাইদেউহঁতে স্বামীক এৰি ঘূৰে। বোলো তাকে শুনি বাইদেউহঁতে স্বামীক এৰি ঘূৰে। দাদাহঁতৰ তিৰি বোলে 10,000 টকা পাব, কাম বন এৰি দাদাহঁতেও মদতে বহিব। কাম বন এৰি দাদাহঁতে মদতে বহিব। বন্ধন লৈ বাইদেউহঁতৰ হাঁহি মৰিছিলে, ৰজাৰ কথা শুনি আকৌ হাঁহি বিৰিঙিলে। ৰজাৰ কথা শুনি আকৌ হাঁহি বিৰিঙিলে। আজিকালিৰ ভণ্টিহঁতে ফেচবুক ফ্ৰেণ্ড কৰে, ইনষ্টাত আকৌ লাজ সন্মান গোটেই ভাঙি ধৰে। ইনষ্টাত আকৌ লাজ সন্মান গোটেই দাঙি ধৰে। আগৰ দিনৰ চিঠিৰ প্ৰেমৰ আৰ কাপোৰ পৰি, শুৱালা শুৱালা শব্দবিলাক পানীত হেনো পৰি। শুৱালা শুৱালা শব্দবিলাক পানীত হেনো পৰি। যি হ'ল হ'ল ভালে হ'ল আমি জানি ললো, সকলোৱে মিলি জুলি থাকিবলৈ কলো। সকলোৱে মিলি জুলি থাকিবলৈ কলো। সকলোৱে মিলি জুলি থাকিবলৈ